জয় শ্ৰী মহাকাল বন্ধুসকল, ওম নম শিৱায়। তো কেনে আছে আপোনালোক? আজি এটা বিষয়ত আলোচনা কৰিম বুলি ভাবিছোঁ। বিষয়টো হ'ল জ্যোতিষ শাস্ত্ৰ আৰু আমাৰ যিটো সাধনা আছে, মানে ভগৱানৰ সাধনা। জ্যোতিষ শাস্ত্ৰ আৰু ভগৱানৰ সাধনা, এই দুইটাৰ মাজত কোনটো আমাৰ কাৰণে অতি বেছি উপযোগী, যিটোত আমি বিশ্বাস কৰিব লাগে, যিটো কাম কৰিলে আমি বেছি ফল পাওঁ আৰু পাৰ্মানেণ্ট ফল পাওঁ, তাৰ কাৰণে আমি কোনটোত বেছি বিলিভ কৰিব লাগে, সেই বিষয়টোৰ ওপৰতে আমি আজি এটা আলোচনা কৰিম বুলি ভাবিছোঁ। ঠিক আছে বন্ধুসকল। হয়, এইখিনিতে এটা কথা কৈ যাওঁ যে মই জ্যোতিষ শাস্ত্ৰটো বেয়া বুলি ক'ব খোজা নাই, বা জ্যোতিষ শাস্ত্ৰৰ মই সমালোচনা কৰিব বিচৰা নাই। মই মাত্ৰ সমালোচনা কৰিব বিচাৰিছোঁ কিছুমান কাৰণৰ, বা কিছুমান এনেকুৱা কাৰণ আলোচনা কৰিব বিচাৰিছোঁ যিবিলাক আমাৰ সাধাৰণ মানুহৰ কাৰণে উপযোগী হয়। যেনে জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰিলে আমাৰ কি কি হ'ব পাৰে, বা কেনেকুৱা সুবিধা হয়, কেনেকুৱা অসুবিধা হয়, আৰু আমি যদি সাধাৰণ ধৰণে কোনো এজন দেৱ দেৱতা বা ভগৱানৰ যদি আমি সাধনা কৰোঁ, আমি তাতে আমি কেনেকুৱা ফল পাওঁ, আৰু দুইটাৰ মাজত মানে কম্পেৰিজন কৰি চালে কোনটোত আমাৰ বেছি সুবিধা হয়, তাৰ ওপৰতে আমি আজি আলোচনা কৰিব ওলাইছোঁ। আচ্ছা, ঠিক আছে। মই এতিয়া এইখিনিতে কওঁ যে সাধনাৰ বিষয়ে কৈ দিওঁ। জ্যোতিষ শাস্ত্ৰটো কি এইটো আমি চবেই জানো। সাধনা কি বস্তু কওঁ? সাধনা হ'ল ঠিক পূজা পাঠ বুলি ক'ব নোৱাৰি। সাধনাটো পূজা পাঠ নহয়, কিন্তু এনেকৈ ক'ব পাৰি যে পূজা পাঠৰ নিচিনাই, বা পূজা পাঠতকৈ অলপ দীঘলীয়া সময়ৰ কাৰণে ভগৱানৰ ওচৰত সেই ভগৱানজনৰ প্ৰত্যক্ষ বা অপ্ৰত্যক্ষ কৃপা লাভ কৰাৰ কাৰণে যিটো তপস্যা কৰা যায়। তপস্যা বুলি কৈছিল আগৰ দিনত, সেইটো ঋষিমুনিসকলে কৰিছিল। তেতিয়া তেখেতসকলে বহুত বছৰ তপস্যা কৰিব পাৰিছিল, কাৰণ তেতিয়া আছিল সত্যযুগ। সত্যযুগত মানুহৰ আয়ুসো দীঘল আছিল, গতিকে তেখেতে সিমান সময় তপস্যাও কৰিব পাৰিছিল তেখেতসকলে। কিন্তু আজিৰ যুগত, এই বৰ্তমান কলি যুগত মানুহৰ ইমান বছৰ আয়ুস নহয়, আৰু লগতে ইমান বছৰ কোনো তপস্যা কৰিব নোৱাৰে, কাৰণ ইমান বছৰ তপস্যা কৰি থাকিলে দেখোন মৰিয়ে থাকিব। তপস্যাৰ ফল কেতিয়া লাভ কৰিবহি? গতিকে কলি যুগৰ কাৰণে শাস্ত্ৰত কিছুমান বিধান উল্লেখ আছে। বিভিন্ন শাস্ত্ৰত, এখন শাস্ত্ৰত বুলি মই নকওঁ, বেলেগ বেলেগ ধৰণৰ শাস্ত্ৰত বেলেগ বেলেগ বিধান আছে। সেই বিধানসমূহেৰে যেতিয়া কোনো এজন ভগৱানক এটা নিৰ্দিষ্ট সংকল্প লয় যে মোৰ অমুক অসুবিধাৰ কাৰণে মই আপোনাৰ অমুক মন্ত্ৰ জাপ ইমান দিনৰ কাৰণে কৰিম বুলি এনেকুৱা ধৰণৰ সংকল্প লৈ সাধনা কৰা হয়। সাধনাৰ বিধি বিধান আৰু নিয়ম বা সাধনা মই পিছত আপোনাক ক'ম। আজিৰ টপিকত মই সাধনা কেনেকৈ কৰিব লাগে সেইটো টপিক একচুৱেলি আলোচনা কৰা নাই। আমি আলোচনা কৰি আছোঁ যে জ্যোতিষ শাস্ত্ৰ আৰু সাধনাৰ মাজত দুয়োটাই ভাল ৰাস্তা। সেই দুয়োটা ৰাস্তাৰ মাজত আমি আমাৰ জীৱনৰ সৎগতিৰ কাৰণে বা আমাৰ ভাগ্য উদয়ৰ কাৰণে আমি কোনটো ৰাস্তা ল'ব লাগে, সেই বিষয়টোৰ ওপৰত। ঠিক আছে বন্ধুসকল, এনেই মোৰ ভিডিঅ'টো দীঘলীয়া, গতিকে মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। যদি কোনোবাই বস্তুবিলাকত যদি বুজি নাপায়, বা কিবা যদি কনফিউজন থাকে, বা কিবা যদি মোক ক'ব লগা থাকে, তেতিয়াহ'লে মোৰ কমেণ্ট যদি ছেকশ্যন আছে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি মোক ক'ব পাৰে বা জনাব পাৰে, বা কিবা প্ৰশ্ন থাকিলে সুধিবও পাৰে এই বিষয়ত, ভিডিঅ'টো সম্পৰ্কত। মই আপোনালোকৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, নে কি কয়? ঠিক আছে।
শুনক, জ্যোতিষশাস্ত্ৰত কি হয়, জ্যোতিষশাস্ত্ৰ বুলি ক'লে আমাৰ জ্যোতিষীলৈ কেতিয়া মনত পৰে বাৰু আপোনালোকে কওক আগতে। জ্যোতিষীলৈ আমাৰ মনত তেতিয়াহে পৰে যেতিয়া ধৰক আমাৰ দিন বেয়া হয়। দিন কেতিয়া বেয়া হয় দিন বেয়া হোৱা বুলি আমি কেনেকৈ গম পাওঁ? দিন বেয়া হোৱা বুলি আমি গম নাপাওঁ, একচুৱেলি এইটো আমি এটা অনুমান লগাওঁ যে আমাৰ দিন বেয়া চলিছে নেকি, যে আমাৰ এনেকুৱা অসুবিধা হৈ আছে দেখোন, বা মই এখন কিবা এটা বিজনেছ কৰি আছিলোঁ আৰু সৰু সুৰা বা ডাঙৰে হওক তাতে কিবা অসুবিধা হৈ গ'ল, তেনেকুৱা যিকোনো ধৰণৰ অসুবিধা বা বেমাৰ হৈ গ'ল, বহুত দিন হৈ আছে বেমাৰ হৈয়ে আছে, ভাল হয় আকৌ হয়, এইবিলাকো আপোনাৰ বিভিন্ন ধৰণৰ অসুবিধাৰ মাজতে পৰে, বা বহুত ধাৰ হৈ গৈছে, অৰ্থহানিৰ অশান্তি আছে, এইবিলাকো অসুবিধা বুলিয়ে কয়। এনেকুৱা ধৰণৰ যেতিয়া অশান্তি মানুহৰ জীৱনলৈ নামি আহে, তেতিয়া আমি সাধাৰণ মানুহ সচৰাচৰ জ্যোতিষশাস্ত্ৰলৈ মনত পৰে বা জ্যোতিষীলৈ মনত পৰে। ইয়াৰ আগতে আৰু একবাৰ জ্যোতিষীলৈ মনত পৰে, কেতিয়া মনত পৰে? যেতিয়া আমি জন্ম হওঁ তেতিয়া আমাৰ মা দেউতাই আমাৰ যিখন আমাৰ কুষ্টি বা জন্ম পত্ৰিকা বুলি কয় সেইখন বনাই জ্যোতিষীক দেখুৱাই, বা জ্যোতিষীৰ দ্বাৰাই কোনোবা এজন জ্যোতিষী ভাল জ্যোতিষীৰ দ্বাৰাই এখন বনাই কুষ্টি বা জন্ম পত্ৰিকা, তেতিয়াৰ পৰা আমি জ্যোতিষীৰ ওচৰত যাওঁ। আৰু তাৰপিছত আমাৰ জ্যোতিষীলৈ তেতিয়া মনত পৰে যেতিয়া আমি এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হওঁ জীৱনত, তেতিয়া আমাৰ জ্যোতিষীলৈ মনত পৰে। আৰু জ্যোতিষীলৈ মনত পৰিলে আমি কি কৰোঁ? বিচাৰিব ধৰোঁ। তেতিয়া হয়তো আমাক কোনোবাই কয় যে অমুকত এজন ভাল জ্যোতিষী আছে, বা তমুকত এজন ভাল এষ্ট্ৰলজাৰ আছে, যোৱা তাত দেখুৱাই লোৱা, বা যাওক তাত দেখুৱাই লওক, যিয়ে নহওক বাৰু কিবা এটা কয়। এতিয়া আমিওতো অলপমান বিপদত পৰি থকা মানুহ চব, হয় কি নহয়? গতিকে যি হওক নহওক বুলি যাওঁ জ্যোতিষীৰ ওচৰলৈ, জন্ম পত্ৰিকালৈ, বা আজিকালিতো কিছুমানে কম্পিউটাৰত আপোনাৰ ছফ্টৱেৰত মাৰি পেলাই ডাইৰেক্ট আপোনাৰ পত্ৰিকাখন উলিয়াই দিয়ে, তেনেকৈ কয়। বহুত এডভান্স টেকন'লজি আহিছে আজিকালি। আগতেতো মানুহে অকল পত্ৰিকা চাই গৈছিল, আজিকালি বাৰু এইবিলাক কম্পিউটাৰতো কৰে মানুহে। যা নহওক বাৰু, মই এষ্ট্ৰলজাৰ নহয়, মই এজন সাধাৰণ মানুহ, গতিকে মই সাধাৰণ মানুহ হিচাপে কথাখিনি কৈ আছোঁ। এতিয়া আমি এষ্ট্ৰলজাৰৰ ওচৰত গ'লোঁ, এইবিলাক লৈ পেলাই আমাৰ পত্ৰিকা চত্ৰিকা লৈ, তাৰপিছত গ'লোঁ, ভাল এষ্ট্ৰলজাৰ হয়তো তাত বহুত লাইন থাকে, এটা অলপ সময়ে থাকে ডক্টৰৰ নিচিনা ভিজিটিং আৱাৰ্ছ, যেনেকৈ ডক্টৰৰ যেনেকৈ থাকে আপোনাৰ 6টা বজাৰ পৰা 8টা বজালৈ, 9টা বজালৈ, তেনেকুৱা ইয়াতে জ্যোতিষীৰো এনেকুৱা ভাল জ্যোতিষীবিলাকৰ আপোনাৰ 4টা বজাৰ পৰা 7টা বজালৈ, বা 8টা বজালৈ, বা 9টা বজালৈ তেনেকৈ থাকে। ডক্টৰৰ চেম্বাৰৰ নিচিনাই চেম্বাৰ, ডাঙৰ আমাৰ এষ্ট্ৰলজাৰবিলাকৰ, যি নহওক বাৰু। তাতে যোৱাৰ লগে লগে তেখেতসকলে প্ৰথমতে আপোনাৰ কুষ্টিখন চাব, চাইতো আপোনাক কিবা নহয় কিবা এটাতো ক'বই বেয়া আছে বুলি। সেইটোতো আজিলৈ কাৰো কুষ্টিত একো দুখ নাই বুলিতো বহুত কম সংখ্যকে কয় চাগে, কেতিয়াবা কোনোবা মানুহৰ হয়তো কোনো দুখ নাথাকা থাকে, সেইকাৰণে তেখেতসকলক কয়, কিন্তু প্ৰায়ভাগ মানুহতে থাকেই কিবা নহয় কিবা, আজিলৈকে মই যিমান পাইছোঁ। কাৰণ সেইটোতো বিধিৰে নিয়ম ন, কোনেও কাকো, ভগৱানে কাকো যেতিয়া সৃজন কৰি পঠিয়াইছে, কোনো মানুহকে পাৰফেক্ট কৰি পঠোৱা নাই, চবৰে কিবা নহয় কিবা এটা কমি দি পঠিয়াইছে। চবৰে কিবা কম আছে, হয়তো কাৰোবাক পইচা কমকৈ দি পঠাইছে, কাৰোবাক হয়তো আৰু কিবা কমকৈ দি পঠাইছে, তেনেকুৱা কথা। গতিকে পাৰফেক্ট কোনো নহয়। আৰু তাৰ মাজতে আমাৰ বহুত গ্ৰহৰ খেলো থাকে, নাথাকা বুলি মই নকওঁ, গ্ৰহৰ খেল থাকে বহুত ধৰণৰ। বাৰু যা নহওক, এতিয়া তাৰপিছত আপোনাক ক'ব, এইটো প্ৰায় কয়, হয়তো আপোনাক ক'ব কেতু মংগল বুলি ক'ব, নহ'লে ৰাহু শনিৰ দশা, বা তেনেকুৱা কিবা দশা, শুক্ৰৰ দশা, বৃহস্পতিৰ দশা, তাৰ ফলত আপোনাৰ এইটো হ'ব সেইটো হ'ব, কিন্তু কিটো হ'ব পাৰফেক্টলি কোনো নকয়। এটা সময় ক'ব, এটা বস্তু ক'ব, সময় ক'ব।
অমুক চনৰ পৰা অমুক চনলৈ বেয়া, অমুক টাইমৰ পৰা অমুক টাইমলৈ বেয়া আপোনাৰ। কিন্তু কি বেয়া? বেয়াটো কি? বেয়া মানে কি বেয়া? কি হ'ব? সেইটো কোনে ক'ব? নাই, সেইটো ক'ব নোৱাৰে। কাৰণ সেইটো ক'ব নোৱাৰে যে তেখেতসকলৰ দোষ নহয় সেইটো। কাৰণ সেইটো হ'ল ভৱিষ্যত। মানুহে নিজৰ ভৱিষ্যত ক'ব পাৰে নেকি? নোৱাৰেই। এইটো খালি তেখেতসকলে এটা আমাক কি কয়, এটা আন্তাজত কয়, এটা জ্যোতিষশাস্ত্ৰৰ এটা অংক আছে। সেই অংকটোৰ থ্ৰুৱেদি তেখেতসকলে এটা আনুমানিক এটা আন্তাজা লগাব পাৰে আমাৰ অনাগত ভৱিষ্যতৰ বিষয়ে, আৰু সেই ওপৰতে গ্ৰহ নক্ষত্ৰ অলপমান অংক কৰি তেখেতসকলে কথাখিনি কয়। কিন্তু সেইখিনি যে একদম মুখে মুখে সত্য হ'ব সেনেকুৱাও নহয়। কাৰণ তেনেকুৱা যদি হ'লে তেখেতসকল ভগৱান হৈ গ'লে, ভগৱানটো নহয়, মানুহে। গতিকে মানুহে কোৱা কিছুমান কথা হয়তো ভুলো হ'ব পাৰে, শুদ্ধও হ'ব পাৰে, হয় নহয়? বাৰু ঠিক আছে, যা নহওক। কিন্তু আমি একচুৱেলি সাধাৰণ মানুহবিলাক এইবিলাক কেতু, ৰাহু, শনি, মংগল এনেকৈ কেইটামান নাম ল'লে বহুত ভয় খাওঁ। আৰু তাৰপিছত আমি যিকোনো কাম কৰিব খোজোঁ যদি আমাৰ সাধ্য থাকে। যদি অলপ লগত পইচা পাতি আছেতো কথাই নাই, পিছৰখিনি চিন্তা নকৰোঁ, পিছততো দিন ভাল হৈ যাব। আগতে আমি উপায়টো কৰি ল'ম, শনিৰ কাৰণে এইটো ষ্ট'ন পিন্ধিম বা পাথৰ পিন্ধিম, মংগলৰ কাৰণে অমুক পাথৰ, ৰাহুৰ কাৰণে তমুক পাথৰ, তেনেকৈ পিন্ধি ল'ম। এটা বেয়া হ'লে এটা, দুটা বেয়া হ'লে দুটা, তাতে কিবা এটাতো পইচা যাব, 2,000, 3,000, 4,000, 5,000। তাৰোপৰি আমাৰ যোনে চাব জ্যোতিষী, তেখেতৰো কিবা এটা ফিজ থাকিবই, ভিজিটিং চাৰ্জ, নহয় জানো? মাননি যিয়ে নাথাকক, 100 টকা, 200 টকা, 300 টকা কিবা এটাতো থাকিব। আজিকালিতো কিছুমানৰ 1,000 টকা, 1,500 টকাও হয়। যি নহওক বাৰু, গতিকে সিমানখিনি আপুনি ধৰক খৰচ কৰি দিলে আপোনাৰ দিন ভাল হ'ব বুলি, কিন্তু লগে লগে আপোনাৰ দিন ভাল হ'ব বুলি কি গেৰাণ্টি আছে? যদি নহয়, এনেই দিন বেয়া, তাতে আপুনি ইমানবিলাক পইচা খৰচ কৰি পেলালে, এইবাৰ যদি দিন ভাল নহয়, তাৰপিছত যদি একেবাৰে দিন ভালেই নহয়, 2 বছৰ 3 বছৰ দিন ভাল হোৱালৈকে দেখোন আপোনাৰ সেই হৈ যাব। যদি আপুনি অকল সেইটোৰ ওপৰতে বহি থাকে, কামটো আপুনি কৰিবই লাগিব। পাথৰ পিন্ধিলেতো মানুহৰ ভাগ্য উদয় নহয়, হয়, কিন্তু অকল পাথৰটো পিন্ধিলে নহয়, কৰ্ম কৰিব লাগিব, তাৰপিছত আপুনি পাথৰটো পিন্ধিব লাগিব। গতিকে কোৱা মতে সেইটো আপোনাৰ একদম য'ত পৰা আপুনি ল'ব, সেইটো একদম আপোনাৰ সেই ৰত্নটো হ'ব লাগিব। আজিকালি শিলৰ টুকুৰাও কালাৰ কৰি ৰত্ন হিচাপত কালাৰ কৰে। তেনেকুৱা হ'লেতো কাম নহ'লে, পইচাও গ'ল, কামো নহ'ল, হয় নহয়? গতিকে তেতিয়া কি কৰিব আপুনি? আচ্ছা বাৰু, যা নহওক আপোনাক মই এটা কথা ক'বই লাগিব যে আপোনাৰ জীৱনত যিবিলাক অসুবিধা আহিব বা যিবিলাক অসুবিধা আহিব, সেইবোৰ সুবিধাত পৰিণত কৰিব লাগিলে যোনেই নকৰক, আপোনাৰ এইটো ইষ্ট শক্তিয়ে কৰক, ভগৱানেই কৰক, বা আপোনাৰ গ্ৰহ নক্ষত্ৰৰ কৃপাৰ ফলতে হওক, কিন্তু সেইটো শুদ্ধ হ'লেতো কিবা এটা ৰাস্তা লাগিব। সেই ৰাস্তাটো কোনে তৈয়াৰ কৰিব? সেই ৰাস্তাটো আপুনি তৈয়াৰ কৰিব। কেনেকৈ তৈয়াৰ কৰিব লাগিব? আপোনাৰ কৰ্মৰ জৰিয়তে সেই ৰাস্তাটো তৈয়াৰ কৰি ল'ব লাগিব। ৰাস্তা তৈয়াৰ হ'লেহে আপোনাৰ অসুবিধাবিলাক দূৰ হ'ব, সেই ৰাস্তা দি আহিব যি আহিব। গতিকে বুজি পাইছে নিশ্চয় কথাটো। এতিয়া মই কথাবিলাক ক'ব খুজিছোঁ, মই কিহেতু বুজাই দিছোঁ, মই ক'ব খুজিছোঁ জ্যোতিষশাস্ত্ৰ বেয়া বুলি ক'ব খোজা নাই। মই ক'ব খুজিছোঁ যে জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস কৰক,
নকৰক বুলি কোৱা নাই, কিন্তু ভণ্ড জ্যোতিষক বিশ্বাস কৰিলে কি হ'ব? আৰু যাৰ ওচৰত আপুনি যাব তেখেত যে ভণ্ড নহয়, হ'বও পাৰে ভণ্ড, আৰু মই কোৱা নাই যে ভণ্ড হয় বুলি, কিন্তু হ'বওতো পাৰে। বা তেখেত যদি ভণ্ড নহয়, তেখেতে য'ৰ পৰা পাথৰটো আপোনাৰ ল'ব, তেখেতে লিখি দিয়াৰ পিছত, সেই পাথৰ বিক্ৰী কৰোঁতাজন বা আচল ৰত্নত জ্ঞান আছেনে নাই তেখেতৰ? তেখেতে যদি 2 নম্বৰ ৰত্ন আনিছে, বা আচল ৰত্ন থাকিও যদি আপোনাক 2 নম্বৰ ৰত্ন বেচিছে ব্যক্তিগত মুনাফাৰ স্বাৰ্থত, আপুনিতো এইফালে দিন ভাল হ'ব বুলিয়ে লৈছে, তেতিয়া কি হ'ব আপোনাৰ? সেইকাৰণে মই ক'ব খোজোঁ বন্ধুসকল, যে জ্যোতিষ শাস্ত্ৰ ভাল, বেয়া বুলি নকওঁ, কিন্তু এই খেলখন আমাৰ সাধাৰণ মানুহৰ জ্ঞানৰ পৰিসংখ্যাৰ বাহিৰত, আমি বুজি নাপাওঁ অংকবিলাক। ভৱিষ্যত আমাৰ কাৰণে তেনেকুৱা এটা বস্তুটো। গতিকে আমি কিয় এনেকুৱা বস্তু নকৰোঁ, যিটো বস্তু আমি চবেই বুজি পাওঁ? ভগৱানটো আমি চবেই বুজি পাওঁ, বিশ্বাস কৰোঁ, আৰু ভগৱান বিশ্বাস নকৰিলে জ্যোতিষক বিশ্বাস কৰিও লাভ নাই। ভগৱান যদি আমি চবেই বিশ্বাস কৰোঁ, তেতিয়াহ'লে আমি চিধা ভগৱানক কিয় নকওঁ যে আমাৰ প্ৰব্লেমবিলাক ছল্ভ কৰি দিয়ক, আমাৰ যিবিলাক অসুবিধা হৈছে সেইবিলাক আমাক ছল্ভ কৰি দিয়ক। ভগৱানক আমি চিধা ক'ব পাৰোঁ, তেতিয়া আমাৰ জ্যোতিষৰ উপায়ত যিখিনি আমাৰ অৰ্থ খৰচ হ'ব, তাতকৈ বহুত কম পৰিমাণৰ খৰচ হ'ব। কাৰণ ভগৱানে অৰ্থ নাচায় বন্ধুসকল, ভগৱানে মনৰ ভাৱ চায়, ভক্তি চায়। ভগৱানে সদায় মনৰ ভাৱ আৰু ভক্তি চায়, অৰ্থ নাচায়। আপোনাৰ সম্বল অনুসাৰে আপুনি তেখেতক ভক্তি কৰক, এগত চাকি জ্বলাইও কৰিব পাৰে। তেখেত যদি সন্তুষ্ট, তেতিয়াহ'লে আপোনাৰ দিন ভাল হৈ যাব। গ্ৰহ নক্ষত্ৰ এইবিলাক চব তেখেতৰে অধীন, যি বিচাৰিব পৰমাত্মা পৰমেশ্বৰে সেইটোৱে হ'ব, হয় নহয়? গতিকে চিধাই তেখেতৰ চৰণত যোৱাই ভাল, তেখেতৰে চৰণ স্পৰ্শ কৰি তেখেতকে নিজৰ অসুবিধাখিনিৰ কথা কৈ তেখেতৰ পৰাই সহায় ভিক্ষা কৰা ভাল। মোৰ কথাটোত কিবা ভুল আছে জানো? আচ্ছা, যি নহওক, যে সহায় ভিক্ষা আপুনি কেনেকৈ কৰিব? পূজা পাতল কৰিলেও হয়, কিন্তু পূজা পাতলৰ ফল আপুনি তেনেকৈ নাপায় যেনেকৈ সাধনাত পায়। ভগৱানৰতো নাম ল'লেই ফল হয়, ভগৱানৰ ফল আপুনি নাম ল'লেই পাব, কিন্তু ফলৰো কম বেছি আছেতো, হয় নহয়? গতিকে আপোনাক যদি সোনকালে আপোনাৰ কাম হ'ব লাগে, বা সোনকালে যদি আপোনাৰ দিন ভাল হ'ব লাগে, তেতিয়াহ'লে আপুনি ভগৱানক অতি সোনকালে বেছিকৈ প্ৰসন্ন কৰিব লাগিব, অতি সোনকালে প্ৰসন্ন কৰিব লাগিব, হয় নহয়? আৰু সেই অতি সোনকালে প্ৰসন্ন কৰিবলৈ আপুনি কিছুমান বিধি বিধানৰ মাজেদি ভগৱানৰ কিছুমান মন্ত্ৰৰ জৰিয়তে আৰাধনা কৰিব লাগিব। আৰু সেইটো কৰোঁতে সেই বিধি বিধানবিলাকৰ জৰিয়তে সেই মন্ত্ৰটোৰ ভগৱানজনক বা সেই ভগৱানজনক যেতিয়া আপুনি এটা নিৰ্দিষ্ট দিনৰ কাৰণে পূজা কৰিব, সেইটোকে সাধনা বুলি কয়। আৰু সেইটো কৰিলে আপোনাৰ যিটো মনোবাঞ্ছা থাকে, বা আপোনাৰ যিখিনি আপোনাৰ অসুবিধা থাকে বা অভাৱ থাকে, সেই সকলোবিলাক ভগৱানৰ কৃপাতে আপোনাৰ পৰা লাহে লাহে চাব আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। আৰু অনাগত কোনো ধৰণৰ এইবিলাক শক্তিয়ে আপোনাক নাপায়। বেলেগ আনকি কোনোবা আজিকালি বহুতৰ ওপৰত ঈৰ্ষাবশত তন্ত্ৰ মন্ত্ৰ কৰে, যাদু টনা কৰে, সেইবিলাকেও আপোনাক চুব নোৱাৰিব, যদি আপুনি ভগৱানৰ ওপৰত অটুট বিশ্বাস ৰাখে, অটুট আস্থা ৰাখে, তেখেতৰ আৰাধনা কৰে নিয়মৰ জৰিয়তে, বা তেখেতৰ সাধনা কৰে। বহুত ধৰণৰ সাধনা আছে, আপুনি মহাদেৱৰ সাধনাও কৰিব পাৰে, ভগৱান শিৱৰ সাধনা কৰিব পাৰে, বা আপুনি মহাকালীৰ সাধনা কৰিব পাৰে। যদি আপোনাৰ অৰ্থৰ সম্পৰ্কে অসুবিধা হৈ আছে, তেতিয়াহ'লে আপুনি মা লক্ষ্মী সাধনা কৰিব পাৰে।
আপুনি দুৰ্গা সাধনা কৰিব পাৰে, নবাৰ্ণ মন্ত্ৰ সাধনা কৰিব পাৰে। এম ৰিম ক্লিম চামুণ্ডাই বিচ্ছাই, এই মন্ত্ৰটো আপুনি নবাৰ্ণ মন্ত্ৰ বুলি কয়, এই মন্ত্ৰটো আপুনি সাধনা কৰিব পাৰে। এনেকুৱা বহুত ধৰণৰ অচুক বিধান আছে সাধনাৰ, যিবিলাক আপোনাৰ কেতিয়াও ফেইল নহয়, আপুনি ফল পাবই। কাৰণ ভক্তি কেতিয়াও ফেইল নহয় বন্ধুসকল, ভক্তি কেতিয়াও এনে নাযায়। ভক্তিত খালি ভগৱানে ভাৱ চায় আৰু একো নাচায়। ভক্তিত খালি ভগৱানে আপোনাৰ মনৰ পবিত্ৰতা চায় আৰু একো নাচায়। আপোনাৰ শৰীৰৰ পবিত্ৰতাও ইনফেক্ট নাচায় ভগৱানে, খালি আপোনাৰ মনৰ পবিত্ৰতা চায় আৰু ভক্তি চায়। সেই দুটা বস্তুদি যদি আপুনি ভগৱানক তুষ্ট কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ দৈনন্দিন জীৱনত যিবিলাক অসুবিধা আছে, সেই সকলোবিলাকৰ পৰা আপুনি মুক্তি পায় সকলো ধৰণৰ ভৌতিক সুখ লাভ কৰিব পাৰিব বন্ধুসকল। হয়, মই আপোনালোকৰ কাৰণে ক্ৰমত আগৰ ভিডিঅ'বিলাকত মই এনেকৈ ভগৱানৰ সাধনাৰ বিধি বিধান লৈ আহিম। কি সাধনা কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে মই আপোনালোকক ক'ম, কিহৰ কাৰণে কি সাধনা কৰিব লাগে সেই সম্পৰ্কে জনাবলৈ চেষ্টা কৰি থাকিম বন্ধুসকল। গতিকে এই বিষয়ে অৱগত থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল বা মোৰ কথাকেইটা যদি আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে লাইক কৰি দিব।